আপোনালোকে জানেনে নিজৰ পুখুৰীত মাছ ধৰাৰ আনন্দই বেলেগ। চাওকচোন পুখুৰীৰ পৰা কিমান মাছ ওলাইছে। এয়া আজি আমাৰ ফিচাৰীত মাছ ধৰা পৰ্ব চলি আছে। মই কৰিলোঁ আপোনালোকে তুমি পুখুৰীৰ পাৰত মেহেন্দি লগাই আছে ৰাজনজনীয়ে। মই চুলিত তেল দিছোঁ। চাওক কিমান মাছ ধৰিছে আজি। মটৰে আৰু পানী টানিব নোৱাৰিছে এইফালে। লগাই দিছোঁ। তুমি লগাই দিছা। মেচিনে কাম নকৰা পাছত এইফালে হাতে হেঁচি হেঁচি মাছ ধৰিছে। ইমান ধুনীয়াকৈ দৰ্শকসকল গছৰ ডালত বহি বহি মাছ চাইছে। ইমানেই মাছ, মানুহ যিমান সংখ্যা যিমান ভাগ কৰিব লাগিব মাছৰ সংখ্যাই নাই। ঘৰৰ ফিচাৰী মাছ। তুমি একদম ঘৰৰ ফিচাৰী বুলি বনাইছা নেকি? বজাৰৰ পৰা হ'লেতো ইমান সৰু মাছ আমি নানিলোহেঁতেন ন? খাই কেনেকুৱা লাগিছে? ঘৰত JCB দি পুৰিটো মানে আমাৰ মাছৰ যোনটো আছিলে পুৰি এটা মাছ আছিলে সেইটো খাটি আছে এনেকা মোৰ চুলিটো বহুত বেয়া হৈ গৈছে, গতিকে মই গৈ আছোঁ মোৰ চুলিটো ঠিক কৰিবৰ কাৰণে, মানে ষ্ট্ৰেট কৰিবৰ কাৰণে। আৰু এতিয়া মই ফাইনেলি পাৰ্লাৰ পালোহি আৰু এতিয়া মোৰ চুলিটো ভালদৰে ধোৱা হৈ গ'ল। ধুই মেলি ড্ৰাই কৰি আছে আৰু ড্ৰাই হোৱাৰ পাছতে ক্ৰীমটো ঘঁহিব। ক্ৰীমটো এপ্লাই কৰাৰ পাছত আকৌ দুবাৰমান ৱাছ কৰিব লাগিব, ধুব লাগিব। ভিডিঅ' বনাই চাই আছোঁ। এতিয়া পূৰা প্ৰপাৰলি ক্ৰীমটো এপ্লাই কৰি আছে আৰু অলপ টাইম ৰাখিব লাগিব ক্ৰীমটো এপ্লাই কৰাৰ পাছত, তাৰপিছত ধুব লাগিব। আৰু এতিয়া মই ক্ৰীমটো অলপ সময় ৰখাৰ পাছত ভালদৰে ধুই আহিলোঁ, কাৰণ মেডিচিনটো ৰাখিলে থাকি গ'লে চুলিটো সৰি যায়। এইটো হৈছে মোৰ ফাইনেল লুকছটো, মানে চুলিটো ষ্ট্ৰেট কৰাৰ পাছত। আৰু ভাল লাগিছে, মাথাটো পাতলা পাতলা লাগিছে আৰু ফ্ৰী লাগিছে।